নমস্কাৰ টিভি ফ্ৰেণ্ড, কালি আছিল দেওবাৰ আৰু গৈ পালোগৈ দুলীয়াজানৰ ডিৰিয়েল বজাৰ। গোটেই বজাৰ চলাত কৰাৰ পিছত দাম দৰ মিলিলেগৈ আমাৰ মাজুদাৰ ওচৰত। মাজুদাই চিনাকি হিচাপত ডাঙৰকেইটা চাই 600 টকা কেজি। মাজুদাৰ পৰা মাছ ল'লে এটাই ভাল, কাটি মেলি চাফ চিকুণ কৰি একদম পিচ কৰি দিয়ে। আগদিনাখনে তিয়কৰ পৰা আহি দুলীয়াজানত এৰাতি থাকি দুলীয়াজানৰ ডিৰিয়েলত দোকান দিয়াটো এটা ডাঙৰ কথা। এয়াই হয়তো জীৱনৰ সংগ্ৰাম। তাকে লৈ পেলাই তাৰ পৰা ফুটিলোঁ। গৈ পালোগৈ চাউলৰ দোকান, চাউল ল'লোঁ, তাৰ পৰা উৰা মাৰিলোঁ। ইতিমধ্যে ঘৰ আহি পালোহি আৰু শ'ল মাছ জাপ মাৰি কেৰাহীত উঠিল। ইতিমধ্যে মাছখিনি ফ্ৰাই হৈ গ'ল। এতিয়া তেলত জিৰা, নহৰু, আদা, পিঁয়াজ পেষ্ট দি দিয়া হ'ল আৰু হালধি। তাৰপিছত মূলা আৰু আলু আৰু নিমখ। তাৰপিছত পানী দি মাছ কেইপিচ দি দিয়া হ'ল আৰু ধনিয়া। তাৰপিছত চাউল উতলোৱা হ'ল। তাৰপিছত শ'লে মূলে তৃপ্তিৰে এসাঁজ। ভৱিষ্যতে এনেকুৱা ভিডিঅ'জৰ বাবে ছাবস্ক্ৰাইব টু BB ব্লগছ। টাটা বাই বাই।